মোৰ মুছলিম হোৱাটো ভুল হ'ল নেকি? 2020 চনত টকুবাৰী মই মাটি অলপ কিনিছোঁ। সেই কিনা মাটিত ভোগ দখল কৰি আছোঁ 20 চনৰ পৰা। এতিয়া কিছুমান মানুহে আহি তাত গাঁও প্ৰধানো জড়িত আছে, আকৌ অনুপম বৰা আছে, পদুম নাথ, তাৰপিছত ভাস্কৰ জ্যোতি কিবা লিখে তেওঁ। এই 4-5জন 6জন মানুহে আহি মোক আহি মাৰিলে। মোৰ পুখুৰীৰ যে জালুৱা পাতি দি মাছ মাৰিছোঁ, মাছো লৈ গ'ল। মোক পিটিলে দিনত, ৰাতিও আহি পিটিলে। মোৰ ল'ৰাকো মাৰিছে। মোৰ ল'ৰাটো বয়স হোৱা নাই, 14 বছৰ বয়স। কি কাৰণে মাৰিলে? সিহঁতৰ ধন দাবী লাগে, 5 লাখ টকা লাগে, তাতেই মাৰি দিব ৰাতি। মই পুলিচক ফোন কৰিছোঁ, পুলিচে মোক হেল্প নকৰে। এজাহাৰ দিয়া মানে 2বাৰ দিয়া হৈছে, মাৰা দিয়া হৈছে। যেতিয়া মাছ লৈ গৈছে, মাছৰ এগ্ৰিমেণ্টো আছে মোৰ তাত। সি যে মাছ দিছে এইটো এজাহাৰ দিয়া আছে। ধন দাবী 5 লাখ টকা দিব লাগে, আৰু পোনা যিমান ওলায় চব পদুমক দিব লাগে। পদুমেই গোটেই মানুহ গাঁও প্ৰধানৰ লগত মিলি, অনুপমৰ লগত মিলি, ভাস্কৰৰ লগত মিলি মোৰ লগত ইমান হাৰাশাস্তি কৰি আছে। মোৰ ল'ৰাকো মাৰিছে, মোৰ ফিচাৰী পাৰত কাম কৰা মানুহ সিহঁতকো পিটিছে। 5 লাখ টকা নিদিয়াৰ কাৰণে 5 লাখ টকা নিদিয়াৰ কাৰণে তাক দিলোঁ। অলৰেডি 1 কুইণ্টেল 53 কেজি মাছ তাক দিলোঁ পদুমনাথ। ইয়াত অনুপম, গাঁও প্ৰধান চবেই আছে জড়িত এইটোত। মই আগৰ পৰাই কৈ আছোঁ, মোৰ লগত এনেকুৱা সিহঁতে হাৰাশাস্তি কৰি আছে। মই কিন্তু সহায় নাই, পুলিচৰ সহায় পাইছোঁ, এজাহাৰ 2-3টা দিয়া আছে থানাত। মই কাৰো সহায় পোৱা নাই। মই ৰাতি আহি মাৰপিট কৰিছে, দিনতো মাৰপিট কৰিছে। এইবিলাক চব ভিডিঅ' আছে মোৰ তাত। মদ খাই পেলাই উদ্ভণ্ডলি মানি কৰি আছে তাত। আৰু এটা বোলে কিবা প্ৰেচিডেণ্ট হয়, এই ভাস্কৰ ধ্ৰুৱজ্যোতি বৰা, তেওঁ আহিছে, আহি বডি ফিল্ডাৰ তেওঁ আমাৰ বেনাৰ চেনাৰ চব ফালি দিছে। মীন পালকৰ লাইচেঞ্চ আছে, লাইচেঞ্চো ফালি দিছে। কাগজ পাতি চব ফালি ছিঙি ঘৰ টেবুল চেবুল ভাঙি একেকাৰ কৰি দিছে। তাত এই ভিডিঅ'বিলাকত আছে, ভিডিঅ' কৰা। মোৰ বস্তু ঘৰৰ পৰা খালী কৰি চব লৈ গ'ল, বস্তু ৰখা নাই। আৰক্ষীৰ পৰা কোনো আৰক্ষীক মই ৰাতি 12টা-1টা বজাতো ফোন কৰিছোঁ। এইবিলাক ভিডিঅ' ৰেকৰ্ডিং আছে। পুলিচক যে ফোন কৰি কৈ আছে মোৰ মানুহে। কাইলৈ নাই, যোৱা নাই, তালৈ যোৱা নাই, পুলিচে যোৱা নাই। পুলিচক বহুতবাৰ কৈছোঁ আহক, মোক অকণমান হেল্প কৰক। এতিয়া আপুনি তাৰ মাটিৰ ওচৰত যাব নোৱাৰে? মই এতিয়া মোক ওলাই দিছে, মোৰ ল'ৰাকো মাৰিছে, মোকো মাৰিছে, মোৰ মানুহকেইটাকো মাৰিছে। এইবিলাক চব ভিডিঅ' আছে। মোক এতিয়া তাত সোমাব নিদিয়ে। ইহঁতক টকা 5 লাখ দিব লাগে। আৰু এই চিকন্দৰ আলী নামৰ মানুহজন, তেওঁ হ'ল দগাঁও পৰমাবিটিৰ মানুহ। সি এটা ভূ মাফিয়া। 64 বিঘা মাটি কি কোনোবাই দানত দিব নেকি? যিহেতু আমাৰ মুছলমান মানুহে 1 লোচা মাটিৰ কাৰণে ডিঙি কাটি দিয়ে ভায়েকক। সি 64 বিঘা মাটি কেনেকৈ মানুহক দান দিব? আৰু তাত কিবা তথ্য আছে নেকি? তথ্য আছে যদি মোক কওক। মোৰ তাত তথ্য আছে নহয়, মই দিব পাৰিম, উপযুক্ত তথ্য দিম মই। মোৰ তাত আছে, মোৰ তথ্য। আপুনি যে মাটি ক্ৰয় কৰিছে, প্ৰমাণ আছে? আছে প্ৰমাণ। মোক লগত 1-2জন মানুহ বহক, 4জন বহক। মই উপযুক্ত প্ৰমাণ দিব নোৱাৰিলে মোৰ পৰা তাক লাত মাৰি পেলাব। মই লক্ষ্যজ্যোতি শইকীয়া। আমাৰ এখন ফাৰ্ম আছিল। ফাৰ্মখনত থোৱেদি আমি দাদাৰ পৰা আমি এগ্ৰিমেণ্ট কৰি পেলাই লৈছোঁ, যোনটো লৈছোঁ। কালি পৰহিও তেনেকুৱা এটা পৰ্যায় ঘটিছিল। তাত মই কওঁ যে ধ্ৰুৱজ্যোতি বাৰিক আৰু এজন আমাৰ ৰূপকদাৰ আগতে গাড়ী চলাইছিলে, তেওঁ ড্ৰাইভাৰ এজন আছে। তেওঁলোকে মোৰ এগ্ৰিমেণ্টটো প্ৰথম ফালিছে। লুকাই বুলি কয় তেওঁ। কোনে ফালিলে? লুকাই আৰু ধ্ৰুৱজ্যোতি বাৰিকে মোৰ এগ্ৰিমেণ্টটো, যোনটো চৰকাৰী এগ্ৰিমেণ্ট হয়, কোৰ্টৰ এগ্ৰিমেণ্টটো তেওঁলোকে প্ৰথম ফালিছে। আৰু তেওঁলোকে ফালিছে ধ্ৰুৱজ্যোতি গায়ন আচলতে আমাৰ নগাঁৱৰ মানুহ নহয়। প্ৰথম কথাটো হ'ল তেওঁ নগাঁও ডিউ ভোটাৰ। তেওঁৰ ঘৰ এই আপোনাৰ এইফালে কাৰ্বি আংলং ছাইডত হয়। তেওঁৰ কাম হ'ল কি, তেওঁ আৰু এজন মানুহ ইয়াত এটা ডাঙৰ কথা সোমাই আছে। চিকন্দৰ আলী বুলি এজন ভূ মাফিয়া সোমাই আছে, যিজনে এই কিচামটো তাৰমানে আপোনাৰ কাছৰমাৰী কিচামৰ গোটেই মাটি খান্দি তহিলং কৰি দিছে। আৰু তাৰ বিনিময়ত তাৰমানে আমি যদি গৈ তাত সোমাওঁ, চিকন্দৰ আলীয়ে সেই মাটিখিনি খান্দিব নোৱাৰে। সেই কথাটো হৈ সেই কাৰণত তেওঁ চিকন্দৰ আলীয়ে ধ্ৰুৱজ্যোতি বাৰিকক আনি সেই পুখুৰীটো তাৰমানে জব্দ কৰিলে। আমি তাত সোমালে তেওঁলোকে ভূ মাফিয়াৰ দৰে তেনেকুৱা কামখিনি কৰিব নোৱাৰে, মাটি খান্দিব নোৱাৰে। আৰু তাত আপোনাৰ তাৰমানে দুৰ্ভাগ্যজনক কথা, 2020 চনত তেখেতে মাটি কিনিছিলে, যোনজনৰ পৰা আমি লৈছোঁ। এই 2020 চনৰ পৰা আজিলৈকে খাই থকা অৱস্থাত তেতিয়াতো কোনো কমপ্লেইন নাছিলে। বৰ্তমান কমপ্লেইনটো কিয় আহিল? বৰ্তমান আমি তেখেতৰ পৰা মাটিখিনি লওঁতেই কমপ্লেইনটো আহিল। আমি তাত গৈ পোৱাৰ লগে লগে আমি গম পাইছোঁ যে ইয়াত আছে একচনীয়া পতা আছে, ঢেউ মাটি, চৰকাৰী মাটি আছে, আপোনাৰ এই
তাৰমানে আমাৰ বন বিভাগৰ মাটিও আছে বহুত, সেই মাটিখিনি খান্দি পেলাই তেওঁলোকে তহিলং কৰি আছে। তাৰ কোটি কোটি টকাৰ খেল হৈ আছে, তাত মাটি খান্দিয়ে কোটি কোটি টকাৰ খেল কৰি আছে। চিকন্দৰ আলিৰ বিষয়ে যদি আপোনালোকে খুচৰি চাই বহুতখিনিয়ে পাব, চিকন্দৰ আলি কোন হয়, তেওঁ ভূ মাফিয়া হয় নে নহয়, নাই মই মিছাই কৈছোঁ না সঁচাই কৈছোঁ। আপোনালোকে যদি অকণমান খুচৰিব বিচাৰে চিকন্দৰ আলি কোন হয় আপোনালোকে হয়, মোৰ নাম জিতু ভূঞা হয়। মোৰ একচুৱেলি আমাক এই আফতাৰ হুছেইন নামৰ মানুহজনে আমাৰ এখন ফাৰ্মিং আছে, ফাৰ্মিঙৰ নামত তেওঁ বহুত অত্যাচাৰ খাই আছোঁ বুলি কৈছে দাদা আমি আৰু নোৱাৰিছোঁ, আপোনালোকক মাটিখিনি চঞ্জাই দিছোঁ, আপোনালোকে ফাৰ্মিঙৰ নামতে কৰক। আমি সেই হিচাপে তেওঁৰ লগত কথা পাতিলোঁ, পাতি আমি কোৰ্টত গৈ তেওঁৰ যিখিনি নথি পত্ৰ সকলোবিলাক চালোঁ, চাই চিতি আমি তেওঁলোকৰ লগত এগ্ৰিমেণ্ট কৰিলোঁ। এগ্ৰিমেণ্ট কৰি আমাক মাটিটো দিলে। আমি তালৈ অহা যোৱা হৈ আছে, আমি চব কৰিবলৈ আগুৱাই আছোঁ। কিমানজন যুৱক আছে? আমাৰ লগত টোটেল আমাৰ 40-50জনমান যুৱক আছে, চব খিলঞ্জীয়া যুৱক হয়। আমি সকলোৱে ভাবিছোঁ আমাৰ গোটেইখিনি মানুহে যদি তেওঁ দিছে আমি তাতে কিবা এটা কৰি মেলি সকলোৱে আমাৰ পেট পালনটো কৰিম। কিন্তু যোৱা এই 2-3 দিনৰ ভিতৰত আমি গৈ পেলাই যিখিনি দেখা পালোঁ তাতো বহুত আচৰিত কথা। আচৰিত এইটোৱে লাগিলে তাত হিন্দু মুছলিম আফতাৰ হুছেইন বুলি কোৱা তেখেতক মাৰধৰ, ঘৰ চৰ ভাঙি যিখিনি অত্যাচাৰ দেখিলোঁ, লগতে আমাৰ যিখিনি নথি পত্ৰ আছিল তেওঁলোকে কৈছে তোমালোক কোন, কিয় আহিছা? আমিতো ৰাইডিঙীয়া লোকেল হয়, আমি যে নহয় আমি ক'ৰবাত বাহিৰৰ পৰা আহি আমি কিবা কৰিব আহিছোঁ, সেইটো নহয়। আমি আহিছোঁ, আমি তাৰ পৰিস্থিতি বুজ লৈছোঁ যে আমাৰ বস্তুটো কেনেকুৱা কি কথা। তাতে অনেক কেইজন মানুহ গাঁওবুঢ়া, তেওঁলোকৰ প্ৰাঞ্জল নামৰ এজন পাই আহিছে, তেখেত আহিছে, পদুম নামৰ এজন আহিছে, তাৰপিছতে এইখন কি বাইক, ভাস্কৰজ্যোতি বাইক, অনেক বেলেগ বেলেগ গাঁৱৰ, আমি সকলোকে চিনি পাওঁ, মোকো চিনি পাইছে। তেওঁলোকে কৈছে ইয়াত মিয়াৰ চিয়াৰ কথা নাই, তোমালোকে ইয়াত থাকিব নোৱাৰিবা, আমাৰ লোকেল মাটি, আমি ইয়াত দখল কৰিম, আমাক লাগিব, আমাৰ কাগজ পাতি। তেতিয়া আমি কৈছোঁ আমাকোতো আমাৰ কাগজ পাতি হিচাপে সকলোবোৰ বস্তু আছে, আপোনালোকে চাওক, জাষ্ট উলিয়াই দিছোঁ।